আজি আমি ৰঙাদিয়াত আহিছোঁ। আহি এজন মানে খেতিয়ক, তেখেতৰ পৰিচয় আপোনালোকক কৰাম। এখেত মোৰ বন্ধুৰ অমূল্য গোহাঁই। নমস্কাৰ। কৈছিলোঁ ইয়াৰ পৰিচয় খুৱাইছোঁ। এয়াৰ ৰত্নেশ্বৰ, এয়া শইকীয়া। এখেতে গোটেইখিনি নিচাটো এইফালে বাগান লগাইছে। এইখিনি চাওক, এই দেখাইছে এয়া চাওক বাগান, এইবিলাক বাগান কৰিছে ইমান সুন্দৰকৈ। তেখেতে মানে কোনো চাকৰি নাই তেখেতৰ। আৰু এইফালে কল খেতি, তাৰপিছত এইফালে নাৰিকল গছ, গেটৰ সন্মুখত নাৰিকল। বলক আৰু কি আছে চব দেখাব। এয়া কি আছে আপোনালোকক চব দেখাই আছে। এতিয়া গেটৰ সন্মুখত মানে আমি ভিতৰলৈ সোমাই গৈছোঁ বাহিৰৰ বাগান চাই কেনে নিচাটো। বাকীখিনি ভিতৰৰ ফালে চাওঁ কি কৰিছে। ইয়াৰ মৰণা মাৰি ৰাখিছে তো ধুনীয়াকৈ। নিচাদৌৰে এতিয়া চোতালত এইবিলাক তেনেকৈ সৰু আগৰ পৰা নিচাদৌৰে বোলে ফুল ভাল পায় সজায়, ফুল গছ ৰাখিছে। আৰু এইফালে চোতালৰ আগতে এজোপা নাৰিকল গছ, আৰু এইফালে শাকনি বাৰী কৰিছে। ইয়াৰ টেঙা আৰু এইখিনি দেখিছেনে হাঁহ কুকুৰা। এয়া বোলে চোতালৰ আগত এটা ডাঙৰ ভঁৰালৰ সন্মুখত হাঁহ কুকুৰা গঁৰাল বৰ ধুনীয়াকৈ সজাইছে, দেখিছে নহয়। এইবিলাক একদম এয়া হাঁহ কুকুৰা আহিছে, দেখিছে নাই। এয়া চাওক, এই হাঁহ কুকুৰা মানে চবেই পালিছে, মানে ইমান ধুনীয়াকৈ বস্তুবিলাক চাই মানে নিজকে ভাল লাগিলে। তো গতিকেলৈ মই চাওক কিমান হাঁহ কুকুৰা দেখিছে নাই। এইবিলাক কোনো তেনেকুৱা নহয়, লোকেল নিজৰ ঘৰৰ যিটো হেৰি কৰি ৰাখিছোঁ। আৰু এইফালে আৰু পুখুৰী এইফালে পুখুৰী দেখাই আছোঁ আপোনালোকক। বাগান আছে পিছফালে, চাউল কাষে বাগান লগাইছে নিচাদৌৰে। যিহেতু নিজে লোকেল মাছ বুলি খাবলৈ কাৰণে ইয়াৰ পুখুৰীত লোকেল মাছ ৰাখিছে। পোহনীয়া মাছো আছে নিচাদৌ, পোহনীয়া নাই চব লোকেল। দেখিছেনে চাৰিওফালে ইয়াৰ কলপুলি লগাইছে, বিভিন্ন ধৰণৰ কলপুলি আছে ইয়াত। অমিত চাহৰ গাহৰিও ৰাখিছে। তো চবফালে অকণমান দেখাইছোঁ। কিন্তু এখেতক সঁচাকৈ মানে শলাগ ল'বলগীয়া। তো সেইকাৰণে বোলো আহি ভাল লাগিলে নিচাদৌত। তো এনেকুৱাখিনি দেখি বহুত দিনৰ পাছত গাঁৱত সোমাই মানে একো এৰা নাই। ছাগলী ধান সিজাই আছে, নতুন ধান খাবৰ কাৰণে নতুন ধান বহাইছে বোলে। এইবিলাক চব জালুক আৰু তামোল বাৰী তেনেধৰণে। এইটো মেইল এটা আছে নিচাদৌৰ, মানে এইটোতে আজিকালি উপাৰ্জন লৈ লৈছে। যিহেতু বয়স মানে বেছি কষ্ট নাই, এইটোত কাৰেণ্টৰ চুইচে দিব লাগে। এয়া চাওক, এই ৰাইচ মিলতে মানে তেখেতে আজিকালি ইনকম ইয়াতে কৰে। আৰু ভঁৰালৰ সন্মুখতে ৰাখি লৈছে। এইটো ভঁৰালটোৰ ওপৰত আছে, তো তলতে এনেকৈ কাষতো কুকুৰা গঁৰাল এয়া দেখাইছোঁৱে। দেখিছে সঁচাকৈ মানিবই লাগিব এখেতক। ল'ৰা ছোৱালীকেইটা চাকৰি আছে নি চাওক? এটা মোৰ দুলীয়াজনৰ থাকে, ডাঙৰটো চাকৰি পালে। তাৰ পিতেকৰো চাকৰি পালে। কি নাম আছিলে ডাঙৰ নাম হৃদয় শইকীয়া। ল'ৰাটোৰ নাম মৃত্যুপৰ্ণ শইকীয়া। আজি তেখেতলোকৰ ঘৰত আহি উপস্থিত হয় আজি দেউতাকে কি কৰিছে চব দেখাই আছোঁ সকলো। আপুনি ইমানখিনি কৰ্ম কৰাৰ কাৰণে, সেই ল'ৰাৰ কাৰণে সঁচাকৈ, নাতিৰ কাৰণে, নিজৰ সন্তানৰ কাৰণে বৰ আজিও মই দেখা পাই একচুৱেলি সুখী হৈছোঁ। কাৰণ সকলোকে দেখাইছোঁ, সেইকাৰণে কৰ্ম কৰিলে যে সঁচাকৈ ফল পায় সেইটো একদম সত্য। কৰ্মই ধৰ্ম। আপুনি ধৰ্ম কৰি গ'ল, সঁচাকৈ ল'ৰাই ফল পালে, নহয় জানো। হাঁহ কুকুৰা সকলো ৰাখিছে। মই ক'লো নহয়, মই আহি মানে গোটেই মানে তামোলটোতো অজস্ৰ মানে বাৰী বনাইছে। তো একো কমি নাই। এয়া চব এইবিলাক জলকীয়া লগাইছে, দেখিছে নহয়। এইবিলাক কুকুৰা হাঁহ পোহা আৰু তেওঁ আমাৰ বোৱাৰীয়ে কৰিছে, মই দেখাই গৈছোঁ। আৰু বাগানৰ লাইনবোৰ মই দেখাই গৈছোঁ, ল'ৰাটোৱে কৰিছে। মই নথৈ সুখী বুলি চিন্তা কৰি আছোঁ। নাই তেখেতে সঁচাকৈ মানে পথ দেখাই গৈছে। বোৱাৰীয়েকে আৰু পুত্ৰই মানে কৰ্ম কৰি গৈছে। আজি যিমানখিনি দেখাইছোঁ আপোনালোকক প্ৰশংসা কৰিবই লাগিব। বোৱাৰীয়েকক আৰু পুত্ৰক যেনেকৈ পিতৃয়ে দেখাই গৈছে সেনেকৈ পালন কৰি গৈছে, আৰু সকলো ভালেই হৈছে। তো গতিকে লৈ আৰু তেখেতলোকে বোৱাৰীয়েকে
ধান দাই আহি ভাগলৈ আহিছে তো গতিকে আহিবলৈ বেয়া পাইছে তো আৰু দেউতাকো মানে শান্তি পোৱা নাই নহয় বোৱাৰীকৰ কথা নিশ্চয় কয় আনন্দিত হৈছে ক'ব লাগিবতো বোৱাৰী যদি খাটিছে যেতিয়া মানুহজনীয়ে হয় 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 তাৰ কথা নাগালেনো কেনেকৈ হ'ব হয় হয় অকল মোৰ কথা ক'লেই নহয় মইতো সেইবিলাক বুঢ়া ধৰতে ইমান নোৱাৰিম এতিয়া খালি পথহে দেখাইছে আপুনি দেখুৱাই দিয়ে কৰ্ম কৰ্মফল হয়তো হয় ল'ৰা বোৱাৰীয়ে ল'ৰা বোৱাৰীয়ে হৈ গৈছে খাটিছে আৰু কৰিছে ঠিকে ঠিকে